মংগলদৈ কলেজৰ 4th চেমৰ ছোৱালীজনী। তোমাৰ চকুৰ পতাত সপোন অঁকাৰ অলেখ হেঁপাহ আছিল। তোমাৰ কপালৰ তেজাল জন্তি হোৱাৰ অলেখ হেঁপাহ আছিল। অবাঞ্ছিত ধুমুহাই যেন সকলো ছাৰখাৰ কৰি পেলালে। নিষ্ঠুৰ সময়ে এনেকুৱা কাহিনী ৰচিলে একো বুজিবকে নোৱাৰিলোঁ। দেউকা মেলি উৰি ফুৰা মই হেন পক্ষীটোক তুমি নামৰ বৰষুণ জাকে জুৰুলি জুপুৰি কৰিলে। উজাগৰি নিশা প্ৰায়ে মই তোমাৰ 15-30 ছেকেণ্ডীয়া ৰিলছবোৰৰ ফাংচন পাতোঁ। তাত তুমিয়েই নায়িকা, দৰ্শক কেৱল মই। তুমি নুবুজিবা এই অনুভৱৰ অনুভূতিবোৰ, বা নুবুজাৰ ভাও জুৰিবা। মই অকাৰণে ৰচা সপোনবোৰ ছিন্ন ভিন্ন হোৱা দেখিলে বেচেৰা মনটো ক্ৰোধাগ্নিত জ্বলি উঠে। ই তোমাৰ নামত উন্মাদ কৰিলে তুমি বেয়া নাপাবা। তুমিতো নাজানা ইয়াৰ পৰিধি কিমান। তুমি নামৰ বৰষুণ জাকত আকৌ তিতিব বিচাৰোঁ। তুমি নামৰ সাগৰখনত আকৌ ডুবিব বিচাৰোঁ। তুমি নামৰ বতাহ জাকত আকৌ উৰিব বিচাৰোঁ। তুমি হৈ থাকা, মোক তুমি মই হৈ থাকিব দিয়া। মংগলদৈ কলেজৰ 4th চেমৰ ছোৱালীজনী, তুমি হৈ থাকা, মোক তুমি মই হৈ থাকিব দিয়া।